নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ পুনৰকৈবাৰ স্বাগতম জনাইছো এটা নতুন টেষ্টি আৰু হেলদি ৰেচিপিৰ সৈতে। আজিৰ ৰেচিপিটো হৈছে তিলৰ সৈতে মাছৰ মূৰৰ পিটিকা। ইয়াৰ বাবে মই কেৰাহী এটাত পানী উতলিবলৈ দিম। পানীখিনি যেতিয়া উতলি যাব মাছৰ মূৰকেইটা পানীখিনিত দি দিম। মাছৰ মূৰকেইটাত আগতে হালধি নিমখ সানি থোৱা আছে। আপোনালোকে ইচ্ছা কৰিলে পানীতো দিব পাৰে হালধি নিমখ। যেতিয়া পানীখিনি শুকাই যাব মাছৰ মূৰকেইটা নুমাই দিম। এতিয়া গোটেইখিনি বস্তু মই পিটিকিম। পিয়াজখিনি চাওক মিহি মিহিকৈ কাটি লৈছো, জলকীয়াও কাটি লৈছো আৰু এয়া হৈছে তিল যোনখিনি শুকান কেৰাহীত অলপ ৰোষ্ট কৰি লৈ মিক্সিত গুড়া কৰা হৈছে। গোটেইখিনি বস্তু এতিয়া একলগ কৰি ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দিম আৰু কেঁচা মিঠাতেল দিম, দি খুব ভালদৰে পিটিকিম। মাছৰ মূৰৰ যোনবিলাক কাঁইট থাকে কাঁইটবিলাক ভাঙি ভাঙি দিম। এই ৰেচিপিটো খাই খুবেই ভাল লাগে, আপোনালোকে বনাই খাই চাবচোন। আৰু যদি আজি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।